ৰাইজ বহু দিনৰ পিছত আমুকিয়ে আপোনালোকৰ মাজত আকৌ ভুমুকি মাৰিলেহি দেই। এয়া আকৌ ৩ জুলাইৰে কাহিনী। বহুদিন হৈ গ'ল ভিডিঅ' ক্লিপকেইটা জমা হৈ আছিলে। ভাবিলোঁ এই গৰমৰ মাজতে যদি মোৰ ভিডিঅ'টো আপলোড কৰোঁ, আপোনালোকে বাৰু চাবনে? প্লিজ চাই দিব হা। গৰমত একেবাৰে সিজি ভইচ অভাৰটো দিছোঁ, বুজিছে ন? এতিয়া আহিছোঁ ৩ জুলাই কাহিনী। ৩ জুলাইত আমি এফালে গৈ আছোঁ। পিছে ক'ত গৈছোঁ জানেনে? ঠাইডোখৰ নিশ্চয় চিনাকি লাগিছে, কাৰণ মোৰ ভিডিঅ'ত এই ঠাইডোখৰ আপোনালোকে দেখিছেই। আমি গৈ আছোঁ গহপুৰ। গহপুৰলৈ মানে মোৰ পিজিলৈকে গৈ আছোঁ। ৩টা বছৰ গহপুৰত কটালোঁ। এতিয়া গহপুৰক বিদায় দিয়াৰ সময় হ'ল। ৩টা বছৰত এই ৰুমটোত মোৰ ঢেৰ মেমৰিজ গোটালে। এই ৰুমটোৰ কাষতে কেতিয়াবা হয়তো কান্দিছিলোঁ, হাঁহিছিলোঁ, ফূৰ্তি কৰিছিলোঁ, আড্ডা বহিছিল। আৰু এতিয়া সময় হ'ল একেবাৰে ঘৰলৈ বুলি ৰাওনা হোৱা। ধুনীয়াকৈ বস্তুখিনি পেকিং কৰি আমি ঘৰলৈ বুলি আহি আছোঁ। গহপুৰত থাকোঁতে মাজে মাজে প্ৰায় এষাৰ কথা কওঁ, গহপুৰখন জানো কেতিয়া আহিব পাৰিম। আজি সঁচাকৈয়ে যেতিয়া বস্তুখিনি লৈ আহিছোঁ ন, গহপুৰখন সঁচাকৈ এৰি থৈ আহিলোঁ। সময়ক খোজ পেলাই গতি কৰাটোৱেইটো জীৱন। ধুনীয়াকৈ এফালে আমি ঘৰলৈ বুলি আহি আছোঁ। বাকী ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাই যাব। আৰু মেমৰিজ এটা থাকক বুলিয়ে মই ভিডিঅ' ক্লিপটো ৰাখি থ'লোঁ।